হেল্ল' এভৰিৱান আৰু আজি আমি আহিছোঁ গৰম পানী ওলাই থকা ঠাইডোখৰলৈ। মই বিশেষকৈ এই ঠাইডোখৰৰ বিষয়ে শুনা নাছিলোঁ। মোৰ যে লগৰজনী মিতালী তাই ক'লে যে ইয়াতে হেনো গৰম পানী ওলাই থকা ঠাইডোখৰ আছে আৰু এই ঠাইডোখৰ আছে আমি যে এটা মন্দিৰলৈ গৈছিলোঁ আপোনালোকক যে যোৱা ভিডিঅ'ত দেখাইছিলোঁ যে মা দুৰ্গা দেওপানী মন্দিৰ বুলি, সেই মন্দিৰটোৰ পৰা আমি যেতিয়া উভতি আহি আছিলোঁ তেতিয়া এই ঠাইডোখৰ পাইছিলোঁ। আৰু এই গৰম পানী ওলোৱা ঠাইডোখৰ গোলাঘাট ডিষ্ট্ৰিক্টতে পৰে। আপোনালোকে নেটত চাৰ্চ কৰি চাব পাৰে। ইমানখিনি মই ভালদৰে নাজানো। আগতে মই শুনিছিলোঁ আমাৰ অসমত গৰম পানী ওলোৱা ঠাইডোখৰ আছে বুলি, যিহেতু মই অহা নাছিলোঁ। আৰু এইবাৰ ফাৰ্ষ্ট টাইম আহিছোঁ। ব'লকচোন আপোনালোককো দেখাই দিওঁ পানীখিনি। আৰু এয়া চাওক, তাত খেলিবলৈ সুবিধা কৰিও দিছে ল'ৰা ছোৱালীবিলাকৰ। আৰু এয়া জীয়াই দেখি কিনে তাত খেলিবহে যায়। মই কৈছোঁ ব'লা আগতে আমি গৰম পানী চাই আহোঁ আৰু আপোনালোককো দেখাই দিওঁ ব'লকচোন। আৰু এই ঠাইডোখৰলৈ কোনে কোনে গৈছে আপোনালোকে কমেণ্ট কৰি মোক জনাব পাৰে। গৰম পানী ওলাই বোলে, মই গম পোৱা নাছিলোঁ। আমাৰ এখেতে মিতালীয়ে কৈছে ইয়াতে গৰম পানী ওলোৱা জেগা আছে বুলি ক'লে। সেইটো কাৰণে মই চাব আহিলোঁ, গম পোৱা নাছিলোঁ দেই। অ' সঁচাকে পানী উতলি আছে পুৰা। এনেই নকয় নহয়। পানীটো চুব পাৰিনে? একদম লাহে লাহে। আচৰিত কথা সঁচাকে দেই, মই মানে দেখা নাছিলোঁ যে কেতিয়াও এনেকে গৰম পানী ওলাই থকা। চোৱা কৰা, চোৱাচোন গৰম আছে। জোতা নিনিবা, জোতা নিনিবা, জোতা নিনিবা। চায়ন ভাল লাগিছে নে? অ' পইচাও দিছে মানুহে, পইচাও দিছে। বেটা কিন্তু পিছল আছে কিন্তু। মানে পইচা চইচা দিছে। পিছল আছে দেই, বহুত পিছল আছে। মানে গৰমে অনবৰত গৰমে হৈ থাকে। ঠাণ্ডাৰ দিন কাৰণে অকণ ঠাণ্ডা হৈ আছে ন? ভিডিঅ'ত ক'ব পৰা হ'লে আপোনালোক মানে টাচ কৰি দেখাব পৰা হ'লে দেখাই লয়। সঁচাকৈ গৰম পানী মানে ইমান বেছি গৰম নহয় ন? ইমান বেছি গৰম নহয়। নামিব পাৰি ন? নাপায় বোলে, নামিব নোৱাৰি। চাওঁ চবকে পানী অকণ ছটিয়াই দিওঁ। ইপিনে আহা, পানী ছটিয়াই দিওঁ চবকে। কৰিছে চবৰে গাত। এইটো বইল হৈ আছে, এইটো ভিডিঅ' কৰি লোৱা। চাওক উতলি আছে। ইয়াতো অকণমান উতলি আছে। আচৰিত কথা ন? এয়া ধুনীয়াকে বান্ধি ধৰিছে। অকল এইখিনিয়ে আছে যে। আকৌ কেনেকে চোৱা বইল হৈ আছে, বইলটো কেনেকে হৈ আছে ন? কিবা এটা আছে ইয়াতে ভিতৰত, তলতে কিবা আছে চাগে। আমি পঢ়িছিলো হে কিতাপত গৰম পানী উৎস আছে। পঢ়িছো আমি কিতাপত। আপুনি কিবা ক'ব? গৰম পানী ফুলি থাকো। আজি নিজ চকুৰে দেখিলো দেই। চোৱা পানী উতলিয়ে আছে। কবিতা মইতো আচৰিত, মই গমেই পোৱা নাছিলো। ইহঁতে ক'লে বুলি তলত জুই দি আছে, উতলি আছে, তেনেকুৱা টাইপ আৰু ন?
চাহ উতলিলে কেনেকুৱা হয় আচৰিত কথা দেই আৰু ঠাণ্ডা দিন এতিয়া ঠাণ্ডা হ'ব লাগিছে আচৰিত দেই গোটেই এৰিয়াটো সেইফালে উতলি আছে মানে দাদা আপুনি যে সেইখিনি দেখিছে নহয় সেইফালেও গুচি যাব টুকাৰে এই ওচৰত এটা জেগাত আছিলে নহয় এইখিনি চাওক আমি ইয়াতে গুচি গৈছিলোঁ নে এইখিনিত গৈছিলোঁ চাওক এতিয়া এই ইয়াতে আহিছে চাওক এতিয়া মানে জেগা পুটুক চেঞ্জ হৈ থাকে ফাইনেলি ইয়াতো এবাৰ আহিলোঁ দেই দেখা পালোঁ এই সৰু বাচ্ছা এইটো এটা সৰু বাচ্ছা আমাৰ এইটো এটা সৰু বাচ্ছা এৰি কৰিছা লেবেল দেখাইছা হাই কৰা The storms we chase are leading us, and love is all we'll ever trust. Yeah. I don't wanna waste what's left. And on we'll go. ময়ো উঠো আৰু Till my shadow we'll go. The wastelands through the highways, and on we'll go. কালি কাজিৰঙাত গৈ মোৰ চুলি ফেচ একো অৱস্থা নাই এনেকুৱা ধূলি খালোঁ আৰু চব মোৰ ফেচটো ধূলি খালে পূৰা মানে গ্ল' নোহোৱা হৈ গ'ল একেবাৰে মুখৰ আৰু দুদিনমান লাগিব চাগে মুখখন চাফা হ'বলৈ আহিবই খোজা নাছিলে কোনো নামিবই বিচৰা নাছিলে এতিয়া এইফালে ঝুলনাত চব ব্যস্ত আমাৰ মানুহজনো উঠিছে দেখাই আছোঁ ইমান গালি পাৰিছোঁ নালাগে উঠিব বুলি কৈছিলোঁ উঠি লৈছে উঠা ছিঙিলে মই ফাইন ভৰিব লাগিব হ'ব নামা লোহাৰ হ'লেও মামৰ ধৰিব হৈ গ'ল হা দেৰি হৈছে যাওঁ এতিয়া লাজ পোৱা নাই মানে চাই আছোঁ তোমাক লাজ আৰু কি আৰু পুৰা লাজটো থাকিলে লাজ